Hello guys, welcome to RBN my blog. So itu mor 2 number to video. So azir video to kod jai asu apnalokok janai asu. Olop pisot video to sai thakibo. Ifale amar pulu ready. Hi dia. Hi. Ifale moyo ready. Video to etia arambho korisu. So video to sai thakibo ekologe. Let's go. Hello guys, ahi bolo etia pothar. So আপোনালোকক দেখাম বুলি ভাবিছিলো কি পথাৰত কি কি খেতি কৰিছো এবাৰ সো এই কাৰণে আগত কোৱা নাছিলো কথাটো এতিয়া কলো সো আজি ইয়াত কি কি ৰুম আপোনালোকক দেখাই আছো সো ইখনে হৈছে বস্তি আমাৰ আজি বাইকখন আনা নহল স্কুটিখন লৈ আহিছো সো লগত পুলু আহিছে পুলু ইয়াৰ আজি ৰুম কি কয় পিয়াজ আৰু 200 ওলকবিৰ পুলি আনিছো আৰু লগতে ধনিয়া গুটি তাৰ পিছত বিন মটৰ এনেকে মকিবা কানি আনিছো আৰু শাকখিনি মানে চিটোৱা হৈছে লাই লাফা পালেং চুকা মানে গুটিখিনি দিয়া হৈছে বাকি লাহে লাহে কৰি আছো আৰু আপোনালোকক দেখাই আছো চাই থাকিব guys এই হইছে ওলকবিৰ পুলি এতিয়া ৰুম so guys এইখিনি দিছো কি কয় বেহৰ মোটামুটি এসপ্তাহমান পিছত আৰু ইয়াক এই পুলি হ'বই আৰু একচা হাল মাৰি দিলে ভাল হ'ব সো কালি ট্ৰেক্টৰ মাতিছো হাল মাৰি দিব আজি চিটো হৈ গেল বেহৰ সো বেহৰৰ লগতে একেলগে ভিটামিন ইউৰিয়া গোটেইখিনি বেহৰে একেলগে দিছো সো এইখিনি আৰু এইখন বেৰা যে আছে যে বেৰাখনৰ হিটো বাৰেৰ মানে সবজি শাক পাচলিৰ কাৰণে মানে জাগা ৰাখি দিছো আৰু ইফালে এইখিনি পিছৰখিনি মানে গোটেই বেহৰ ফেলাই দিছো এইখিনি হল আগতে ৰোৱা আছিলে হালধি তা আদাও দিছিলো আদাখিনি ইমান ঠিক নহল কুলো নাযায় হা এই কুলো হা হা কৰে চাবলো পথাৰত এইখিনি হালধি মজা হৈছে হালধি ফাইনালি গাছ হৈ গেল আমাৰ পুরা একদম রুয়া এই পিয়াজ
ইয়াতে পিঁয়াজ ৰুইছোঁ আৰু এই ওলকবি এইখিনি পিঁয়াজ আৰু অলপ এতিয়া আদা ৰুইছিলোঁ আদাখিনি হৈছে না মানে চাই লওঁ যদি হৈছে লাল চাই দি খাবা 2 পিচমান লৈ যাওঁ আপোনালোকক দেখাই আছোঁ আদা গাইস আদা চাপ কিমান ডাঙৰ হৈছে ৰোৱা তোলা সব কমপ্লিট হৈ গ'ল তো এতিয়া আমি যাম ঘৰত আৰু আমাৰ গেটখন এতিয়া ক্লোজ কৰি দিলোঁ বন্ধ সো আজিৰ ব্লগটো এইখিনিয়ে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোক ছাপোৰ্ট কৰিব